নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নতুন এটা ভিডিঅ'লৈ আপোনালোকে সকলোকে স্বাগতম জনালোঁ। নিশ্চয় আপোনালোকে ভালে আছে চাগে, ময়ো ভালে আছোঁ। এয়া আজি বিহুৰ বজাৰ আপোনালোকে চাই যাব ভিডিঅ'টো। এয়া আমি আহিলোৱে কোকৰাঝাৰত। কোকৰাঝাৰতে আমি বিহুৰ বজাৰ কৰিম, আপোনালোকে চাই যাব। নিজে সেলফি লো না লং সেলফি ফেসবুকত দিব আছে ইয়া এলা উপরে চলি আছে এয়া এতিয়া আমি লাইন পাৰ হৈ আছোঁ। এতিয়া আমি ষ্টাইল বাজাৰ ইণ্ডিয়া যাম, আপোনালোকেও চাই যাব কি কি আছে। এয়া গৈ আছোঁ। বজাৰৰ পৰা আহিলোঁ, চাওক কিমান গৰম আজি দিছে ৰ'দ। এয়া আপোনালোকক পিছত দেখাম বস্তুবিলাক। এয়া খাই বৈ আজৰি হ'লোঁ। এতিয়া ৰাতি 10টা বাজিলে। এতিয়া কি বজাৰ কৰি আনিছোঁ এইখিনি আপোনালোকক দেখুৱাম, আপোনালোকে চাই যাব। বেছি একো আনা নাই। এয়া গেঞ্জি আনিলোঁ 2টা। এইকেইটা ছোৱালীৰ কাৰণে। এইটো এটা কালাৰ গেঞ্জি হয়, এইটো চেমিজ। এইটো এটা, এইটো কালাৰৰ এটা আৰু এটা আছে, এইটো আনিয়ে পিন্ধিলে মানে। আৰু এযোৰ প্লাজো। এইটো টপ মানে চিম্পল, হাতটো অলপ ডিজাইন আছে। এইটো মোৰ বেটোৰ মামা ঘৰৰ পৰা দিছে বহাগত। আৰু এয়া চিংগেল মুভাৰ মেখেলা, নুখুলোঁ এইটো, এনেই দেখালোঁ। এইফালে ফুল নাই, এইখিনিয়ে ফুল। 2টা আনিলোঁ, এইটো এটা, এইটো এটা।
এই দুটা গিফ্ট দিবৰ কাৰণে আনিলোঁ, মোৰ কাৰণে নহয়। আৰু এযোৰ ৰিহা আনিলোঁ, মেখেলা চাদৰ। আজি বিহুৰ বজাৰ এইখিনিয়ে কৰিলোঁ আৰু নাই। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। বহাগ বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বাই বাই।